বেহুৰ ভিতৰে কান্দে অভিমন্যু কৌৰৱৰ মুখলৈ সপ্তৰথী মিলি মাৰিলে আমাক কৰিলে ঘূৰণীয়া ঐ ৰাম কৰিলে ঘূৰণীয়া। জ্যেষ্ঠ পিতৃদেৱ ধৰ্ম ৰাজা যদি স্থিৰ বেহুৰ ভিতৰে অন্যায় সমৰে হৈলো বৰ স্থিৰ পিতা বুলি কান্দে অভিমন্যু বীৰে সপ্তৰথী বেৰি মাৰে অন্যায় সমৰে পিতা বুলি কান্দে অভিমন্যু বীৰে সপ্তৰথী বেৰি মাৰে অন্যায় সমৰে
জননী মৃত্যুকালে নেদেখিলো তব মুখ খনি পিতা পিতা বুলি কান্দে অভিমন্যু বীৰে ভক্তৰথী বেৰি মাৰে অন্যায় অসমৰে পিছৰ কথা নুশুনিলো নিদ্ৰা গল জননী পিতা পিতা বুলি কান্দে অভিমন্যু বীৰে ভক্তৰথী বেৰি মাৰে অন্যায় অসমৰে ভক্তৰথী বেৰি মাৰে অন্যায় কিনো ভাগ্য লিখিলা কপালে অন্যায় অসমৰ মাজে মৃত্যু দণ্ড দিলে কিনো ভাগ্য লিখিলা কপালে অন্যায় অসমৰ মাজে মৃত্যু দণ্ড দিলে কৃষ্ণ মামা মোৰ জগতৰ বাপ কতনো সহিম মই এহি মোৰ তাপ কিনো ভাগ্য লিখিলা কপালে অন্যায় অসমৰ মাজে মৃত্যু দণ্ড দিলে অভিমন্যু কৰে আৰ্তনাদ বেহুৰ ভিতৰে বীৰে কৰে দেহ ত্যাগ বেহুৰ ভিতৰে বীৰে কৰে দেহ ত্যাগ কিনো ভাগ্য লিখিলা কপালে অন্যায় অসমৰ মাজে মৃত্যু দণ্ড দিলে 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 অন্যায় অসমৰ মাজে মৃত্যু দণ্ড